হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে। মই বৰ্ণালী আহিছোঁ আকৌ পুনৰ এটা ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব। আজি ভিডিঅ' মানে এটা বস্তু বনাম, বস্তু মানে দেখুৱাই দিছোঁ আপোনালোকক। এইখিনি এতিয়া মই ধুনীয়াকৈ চাফা কৰি লওঁ, আৰু এইখিনি দি মই কি বনাম আপোনালোকে চাগে গম পাইছেই। ইউটিউবত প্ৰায় ট্ৰেণ্ডিঙতে আছে আৰু এইটো বস্তু, গতিকে ভাবিলোঁ ময়ো বনাওঁ। আশা কৰিছোঁ আপোনালোকে চাই ভাল পাব। মোৰো এইকেইদিন গাটো ইমান ভাল নহয়, বহুত বেয়া গাটো, একদম চৰ্দি লাগি অৱস্থা নাই, গা ইমান ভাল লাগি থকা নাই। তথাপিতো আহিছোঁ আৰু কাৰণ আপোনালোকৰ পৰা বহুতো মানে ছাপোৰ্ট পাইছোঁ, লাহে লাহে ছাপোৰ্ট পাইছোঁ। গতিকে মোৰ ভাল লাগিছে মনটো। আশা ৰাখিছোঁ আপোনালোকে এনেদৰে সদায় ছাপোৰ্ট কৰি যাব, আৰু ময়ো আপোনালোকক নতুন নতুন ভিডিঅ' দিবলৈ চেষ্টা কৰিম। মানে যিমানখিনি পাৰোঁ, যিমানখিনি সামৰ্থ্য হয় আপোনালোকক দিবলৈ মই চেষ্টা কৰিম। গতিকে আপোনালোকে ছাপোৰ্ট কৰি যাব, তেতিয়া ভাল লাগিব। দিও ভাল লাগে। আজি বনাবলৈ লৈছোঁ মানে এইটো বস্তু। এইটো বস্তু নবনাওঁ মই, পিএচ চাবোন দি বনাম, নিম চাবোন। গতিকে এইখিনি নিম পাত আৰু নিম পাতখিনি দি পেলাই এতিয়া এইখিনি চব চাফ চিকুণ কৰি এৰুৱাই মেলি লৈ কেনেকৈ বনাম আপোনালোকক দেখাম গোটেইখিনি। আৰু পিএচ চাবোন দি বনাম, যিহেতু মোৰ ওচৰত চব বেষ্ট নাই। মই আজি প্ৰথম বনাম চাবোন, গতিকে কিমান ছাকচেছ হওঁ নাজানো। যদি ছাকচেছ হওঁ আপোনালোকেও ট্ৰাই কৰিব পাৰিব ঘৰত। মানে চব বেষ্ট নাই, গতিকে পিএচ চাবোন দিয়ে বনাম প্ৰথমে। কি হয় নাজানো আৰু কি হয়। আৰু মোৰ ওচৰত মানে চব বেছো নাই, আৰু আপোনাৰ হেৰিও নাই, এইটো চেপ মানে যিটো চেপ হয়, যিটো চাবোনৰ চেপটো হয়, সেইটো বস্তু নাই। কিন্তু মই কেনেকৈ বনাম, একেবাৰে ঘৰৰ সঁজুলিয়ে, ঘৰতে থকা গোটেইখিনি বস্তু। গতিকে আপোনালোকে ঘৰৰ বস্তু দিয়ে যিহেতু বনাওঁ গোটেইখিনি। এতিয়া প্ৰথমতে চাই লওঁ বাৰু কিমান ছাকচেছ হওঁ। মই ভিডিঅ' চাই শিকিছোঁ, আৰু আপোনালোককো ভিডিঅ' কৰি জনাব বিচাৰিছোঁ। মানে ভিডিঅ'ৰ জৰিয়তে আপোনালোককো জনাম, ময়ো শিকিছোঁ যিহেতু। আৰু এতিয়া আপোনালোককো মানে জনাব বিচাৰিছোঁ মইনো কেনেকৈ বনাওঁ, মানে দেখাব বিচাৰিছোঁ। গতিকে আপোনালোকে ভিডিঅ'টো চাই থাকিব। আৰু যদি মই ছাকচেছ হওঁ তেতিয়াহ'লে মই আকৌ বনাম বাৰু, বনাই থাকিম ঘৰত, মানে বনাম আৰু। কিন্তু আজি তেতিয়াহ'লে বেছি দেৰি নকৰোঁ, বস্তুখিনি বনাওঁ। তেতিয়াহ'লে আপোনালোকে ভিডিঅ'টো চাই থাকিব। এইখিনি প্ৰথমতে এনেকৈ হেৰি কৰি লওঁ, উলিয়াই লওঁ, তাৰপিছত মিক্সিত মাৰি ল'ম। মানে কথাটো হ'ল কি, যদি মানুহৰ খজুৱতি থাকে গাত, মানে গৰমৰ দিনত মানুহৰ স্কিনৰ বহুত প্ৰব্লেম হয়, তেতিয়া যদি আমি এনেকৈ নিম, একদম ফ্ৰেছ হ'ব ন বস্তুটো, কোনো হেৰি নাই, নেচাৰেল পূৰা। গতিকে এনেকুৱা এটা বস্তু যদি আমি ব্যৱহাৰ কৰোঁ, কোনো একেবাৰে মানে ক্ষতি একেবাৰে নহয়, একো মানে লোকচান নহয়, স্কিনৰো একো প্ৰব্লেম নহয়। কাৰণ নিমপাতৰটো জানেই সকলোৱে স্কিনৰ কাৰণে নিম কিমান ভাল। আৰু গতিকে আকৌ মূৰত যদি ওকণি চুকনি হয়, তেতিয়াও আপোনালোকে নিম চাবোন মাথাত লগাব পাৰিব। কাৰণ ইয়াত বেলেগ একো কোনো কেমিকেল নাই। গতিকে ভাবিছোঁ বনাই থাকোঁ, কি হয়। এইখিনি মই এতিয়া ধুই ল'ম ধুনীয়াকৈ। ধুই লোৱাৰ পিছত মিক্সিত মাৰি ল'ম, তাৰপিছত এটা পেষ্ট বনাই। এইটো হৈছে পিএচ চাবোনটো। প্ৰথমতে কাটি লৈছোঁ, আৰু তাৰপিছত আপোনালোকে চাই থাকিব কেনেকৈ বনাম। তুমি শিকি ল'বা লগতে। তাৰপিছত এইফালে উঠাই দিলোঁ এভাগ পানী, পূৰা গৰম হৈ আছে। ইয়াত দেখিছে পানীখিনি এনেদৰে গৰম কৰি লৈছোঁ। তাৰপিছত ইয়াৰ ওপৰত দি দিব লাগিব আমি। এইখিনি ইয়াত ডাইৰেক্ট ঢালি দিব নহয় দেই, ইয়াত পানীও দিব নালাগে, এনেদৰে দি দিম। আৰু এনেকৈ দিয়াৰ পিছত এইখিনি গলি যাব নিজে নিজে, আপোনালোকে চাই থাকিব। হাত চাত জ্বলি যাব, চামুচ এখন লাগিব। এইখিনি এতিয়া গলি যাব। এইখিনি হৈছে নিম পাতখিনি, যিখিনি মই মিক্সিত মাৰি ল'লোঁ। এইখিনি বহুত মানে বেছি মিহি হ'ব নালাগে বস্তুটো। অকণমান বেছিয়ে মিহি হৈ গ'ল নেকি, নাই একো নাই, ঠিকে চলি যাব। এনেদৰে কৰি ল'লোঁ। তাৰপিছত ইয়াত দিম এতিয়া মই অকণমান জেল, এল'ভেৰা জেল, যিহেতু আমাৰ স্কিনৰ কাৰণে বেয়া নহয়। গতিকে মই এল'ভেৰা জেল অকণ ইয়াত কৰি দিম। তাৰপিছত আপোনালোকে চাই থাকিব কি কৰোঁ। এতিয়া অলপমান জেল দি দিওঁ ইয়াত।
এইখিনি জেলটো ধুনীয়াকৈ ইয়াত দি দিম। ছিগি গৈছে ইয়াত দি দিম এতিয়া, কাৰণ এল'ভেৰা চাবোনো বনায়, কিন্তু মই নিমপাতৰ লগতে অকণ দি দিছোঁ, কাৰণ স্কিনৰ কাৰণে নিমপাতেই হওক বা এল'ভেৰা জেলেই হওক একো মানে অপকাৰ নকৰে আমাৰ। অলপমান দি দিছোঁ, জেলকণো উলিয়াব জনা নাই ভালকৈ। কেনেকৈ লাগে চুই এয়া, এতিয়া এইখিনি দি দিমগৈ, যিখিনি মই পিয়াজ চাবোন বনাই ৰাখিছিলোঁ গৰম পানীত সেইখিনি। এইখিনি হৈ আছে, এতিয়া দি দিম মই নিমপাতখিনি ইয়াত। এইখিনি প্ৰায় হৈয়ে গ'ল, যিহেতু পেষ্ট চাবোনটো গলিয়ে গৈছে, কালাৰটো চেঞ্জ হৈ আহিব, এই কালাৰটো চেঞ্জ হৈ আহিছে, ধুনীয়া হৈ আহিছে কালাৰটো হয়। এইটো কালাৰ এইটো আৰু এইটো কালাৰটো পূৰা ব্লেক মানে ক'লা নিচিনা, যিটো নিম চাবোনৰ কালাৰ সেইটো চাবোন কালাৰটো আহিছে, কিন্তু কিমান ছাকচেছ হয় নাজানো আৰু হওঁ। আপোনালোকে চাই থাকিব, মই গোটেইখিনি দেখাই দিম বাৰু শেষলৈকে চাবোন পিচ হয়নে নহয়। এয়া অফ কৰি দিওঁ, এতিয়া হৈ গৈছে। মোৰ গোটেই প্ৰচেছটো হৈ গৈছে গোটেইখিনি বৰ্তমান, আৰু এতিয়া মই কৈছোঁ যে গোটেইখিনি ঘৰুৱা সামগ্ৰী দিয়ে, আৰু চেপটো যিহেতু চেপ কয় নে কি কয় নামটো, চেপ কয় হ'বলা, মানে চেপেই হ'ব আৰু সেইটো নাই, গতিকে মই এই বাতিকেইটাতে এইকেইটা বাতিতে ভৰাম, আৰু ভৰাই এইকেইটা একদম মানে চৰ্দি লাগি অৱস্থা নাই, কৈছোঁ একদম গা বহুত বেয়া। ইয়াতে ভৰাই দিম এতিয়া, ভৰাই পেলাই ফ্ৰিজত ৰাখিম, তাৰপিছত আপোনালোকক ফাইনেল ৰিজাল্টটো দেখাম। তেতিয়ালৈকে আপোনালোকে ভিডিঅ'টো চাই থাকিব, আৰু ইয়াত অকণমান তেল দি ল'ম, যিহেতু তেতিয়া মানে বস্তুটো উলিয়াওঁতে অসুবিধা নহয়, গতিকে ইয়াত অকণ তেল দি তাৰপিছত এইখিনি বস্তুখিনি ইয়াত ঢালি, মানে নিমপাতখিনি নিমৰ হেৰিখিনি যিখিনি নিম দি বনাইছিলোঁ মানে পেষ্ট চাবোন দি, সেইখিনি ইয়াত ঢালিম, ঢালি ফ্ৰিজত ৰাখি দিম, তেতিয়াহ'লে আপোনালোকে ভিডিঅ'টো কণ্টিনিউ কৰি থাকিব। অকণ তেল দি ল'ম, তেতিয়া মানে লাগি নধৰিব। বেছি হৈ গৈছে, এইটোত দি দিওঁ একো নাই, তেতিয়া সুবিধা হ'ব বস্তুখিনি এৰুৱাবলৈ, আৰু অসুবিধা হ'লেও কথা নাই, কাটি দিম, প্লাষ্টিকৰ বাতি যিহেতু প্ৰব্লেম টেনশ্যন ন' টেনশ্যন। মানে যাতে বস্তুটো হয় আৰু একো এটা দুটা, প্ৰথমে বাৰু দুটাই বনাই চাওঁ। এইখিনি কমিছে অলপ, ইয়াত অকণ দি দিওঁ। এইকেইটা হৈ গৈছে, এতিয়া এইকেইটা মই ভৰাই দিম ফ্ৰিজত। এইকেইটা চাম, ফাইনেল লুকটো দেখাই আছোঁ। ফাইনেলি হৈ গ'ল মোৰ চাবোন বনোৱা, এয়া বনাই ল'লোঁ, এয়া চাওক আপোনালোকে, এইটো ধুনীয়া হৈছে। ভালকৈ দেখাই দিম বাৰু, আৰু তেতিয়াহ'লে, কাৰণ মই সন্ধিয়া সময়ত প্ৰায় 6টামানে বাজিছিলে ফ্ৰিজত ভৰোৱা, এতিয়া 7টা বাজিছে, পূৰা এঘণ্টা সময়ত একদম ধুনীয়া টান হৈ গৈছে, দেখাই আছোঁ আপোনালোকক, ভালকৈ দেখাম বাৰু। ছাকচেছ হ'লোঁ, তেতিয়াহ'লে আপোনালোকেও ঘৰত এনেদৰে ট্ৰাই কৰিব পাৰিব। প্ৰথমতে অলপ কমাই বনাই চাইছিলোঁ, কিন্তু বস্তুটো বহুত ধুনীয়া হৈছে, টান হৈছে, আপোনালোকক ভালকৈ দেখাম বাৰু। আশা কৰিলোঁ ভিডিঅ'টো চাই ভাল পালে, তথাপি বাৰু এইটো দেখাই আছোঁ আপোনালোকক, তেতিয়াহ'লে ৰখক দেখাই আছোঁ, একদম ওচৰৰ পৰা দেখাই দিছোঁ, চোৱা না কি ধুনীয়া হৈছে। কি বেয়া হৈছে, এইটো টান একদম চাবা, একদম টান ধুনীয়া একদম মজা চাবোন, বাহ তুমি নোচোৱা কিয়? হা, খোল খাই অহা নাই কিয় বা, আহি যাব, টান হৈ গৈছে পূৰা। এইটো মজা, দুপিছে বনাইছোঁ আজি, এই দুপিচ। একদম নামটো আহি গৈছিলে, ধুনীয়াকৈ নাম এটাও আহি গৈছে, মানে নামটো মানে ইয়াত এটা নাম আছিলে, কি জানো ধৰিবই নোৱাৰা হৈ গ'লো নহয়, ছানৰাইজ নে কি, মানে এইটো ছানৰাইজ চাবোন হ'বগৈ এতিয়া, নিম চাবোন একদম পূৰা ৰেডি। এইটো ধুনীয়া। এতিয়া এইটো ফেনাই নে নেফেনাই সেইটোও দেখুৱাই দিওঁ। এইয়া কি ধুনীয়া ফেনাইছে, এইয়া এয়া ধুনীয়া চাবোন, একদম মানে গা ধোৱা চাবোনটো যিটো ফেনাব লাগে, এয়া একদম ধুনীয়া, মুখত লগালেও একো অপকাৰ নহয়, যিহেতু এইটো নিম হয়, পূৰা নিম আৰু এল'ভেৰা আছে, আৰু যদি মূৰত ওকণি আছে কোনোবাই তেতিয়াহ'লে মূৰতো লগাব পাৰিব। তেতিয়াহ'লে ভিডিঅ'টো আজি ইমানেই, আশা কৰিছোঁ আপোনালোকে চাই ভাল পাব। তেতিয়াহ'লে নেক্সট ভ্লগত আকৌ লগ পাই আছোঁ, আজিলৈ বাই বাই।